ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 আমি না মানো না মানো না মানো ওই বক্তা ইনকলাব জিন্দাবাদ জিন্দাবাদ আমাৰ অসমত থকা ইউনাইটেড অপজিশ্যন ফৰাম আছাম আমি সিদ্ধান্ত কৰা মৰ্মে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ কাটো আমি নামানো এইটোৱে কথা মাত্ৰ নৰ্থ ইষ্ট ইণ্ডিয়া বা শিডিউল ট্ৰাইব এৰিয়াটো 6 শিডিউল এৰিয়াটো বলবৎ নহ'ব বুলি কয় কিন্তু সেইটো আমি মানিব নোৱাৰোঁ কাৰণ বলবৎ কেনেকৈ নকৰিব এই চিটিজেন এজনক যদি বেংগল বিহাৰ উৰিষ্যা যদি চিটিজেন কৰে আমি কেনেকৈ আইডেণ্টিফাই কৰিব যে এইটো কাৰ পৰাহে ইয়াত সোমাইছে বুলি সেইকাৰণে এইটো মিছা কথা এই 6 শিডিউল এৰিয়াত আৰু নৰ্থ ইষ্টত এইটো বলবৎ নহ'ব বুলি কোৱাটো এইটো মিছা কথা সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ যে এই কাটো ৰিপিল কৰিব লাগে গোটেই ইণ্ডিয়াৰ পৰাহে ৰিপিল কৰিব লাগে বুলিহে আমি ডিমাণ্ড কৰিছোঁ সেইটোৱে কথা সেইকাৰণে যোৱাকালি নে পৰহি তেওঁলোকে কাটো ইয়াত বলবৎ হ'ব বুলি কৈছিল গভৰ্ণমেণ্টে আমি এই গভৰ্ণমেণ্ট যিটো কৰিলে সেইটো আমি অপ'জ কৰিছোঁ আৰু এই এক্টটো ৰিপিল কৰিব লাগে সেইটো আমাৰ ডিমাণ্ড আমি গ্ৰহণ নকৰোঁ যদি উত্তৰ পূৰ্বাঞ্চলৰ যদি ৰাজ্যসমূহত যদি গৃহীত নহয় অসমৰ 6টা যি ষষ্ঠ অনুসূচিত জিলা আছে তাত যদি গৃহীত নহয় তেতিয়া অসমৰ বাকীসমূহ জিলাৰ কাৰণে কেনেকৈ ভাল হ'ব আমাৰ এতিয়া প্ৰশ্ন হৈছে আৰু যিটো ষষ্ঠ অনুসূচিত যিবোৰ জিলাত প্ৰযোজ্য নহয় বুলি কৈছে যে ইয়াৰ জনসাধাৰণে যদি এতিয়াও হাৰ পোৱা নাই ভৱিষ্যতলৈ কিন্তু সেই কাখনে কিন্তু ষষ্ঠ অনুসূচিত অঞ্চলসমূহতো জিলাসমূহতো কিন্তু কাখনে গ্ৰাস কৰিব আমাৰ ভাষা সংস্কৃতি কৃষ্টি সেইকাৰণে আমি আজি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ৰাইজলৈ আহ্বান কৰিছোঁ যে ৰাইজ ওলাই আহক ৰাজপথলৈ এনেকৈ আপোনালোকে বহি নাথাকিব নহ'লে অনাগত দিনত এখন ত্ৰিপুৰা ৰাজ্যৰ দৰে আমি অসমত পৰিণত হ'বলৈ আগবাঢ়ি গৈ আছোঁ সেইকাৰণে সময় থাকোঁতেই এই হিটলাৰী শাসন ব্যৱস্থাৰে যে শাসন কৰি আছে ভাৰতবৰ্ষৰ জনসাধাৰণৰ অসমৰ জনসাধাৰণৰ যে বিজেপি চৰকাৰখন অনাগত দিনত খিলঞ্জীয়াবাসী ৰাইজে এই চৰকাৰখন উফৰাই পেলাবলৈ বদ্ধপৰিকৰ হ'ব লাগে Tum kelang bom lake malong news 24/7 hampang aparman klar da kabirta